প্ৰিয় দৰ্শকসকল, আজি আপোনালোকৰ বাবে এটা খুবেই টেষ্টি ৰেচিপি লৈছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে চাই ভাল পাব আৰু যদি ভাল পায় লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। তাৰ কাৰণে মই এয়া মূলা লৈছোঁ, ঘৰৰে হয় মূলা, আৰু ধনিয়া লৈছোঁ, নহৰু, পিঁয়াজ আৰু জলকীয়া লৈছোঁ কেইটামান। মই এয়া মাছৰ মূৰৰ সৈতে বনাম। মূলাখিনি এই ধৰণে কাটি ল'লোঁ, লগতে কোমলীয়া পাতবোৰো দি দিছোঁ। এতিয়া কেৰাহীখন গৰম হ'বলৈ দিলোঁ। এতিয়া মই ইয়াতে মিঠাতেল দি লওঁ। মূলা মই মাছৰ মাথাৰ সৈতে বনাম। তেল জোখমতে দি লৈছোঁ। ধনিয়া গুটি এনেকৈ মিক্সকৈ থকা, কালজিৰাও আছে, একদম কম পৰিমাণৰ দিছোঁ। প্ৰথমে দিম ইয়াত থেতেলি লোৱা নহৰু, এতিয়া দিছোঁ পিঁয়াজ, আৰু মই ইয়াতে জলকীয়া মই গোটাকৈ দিছোঁ। জলকীয়াটো খুব জ্বলা হয়। 7টা জলকীয়া দিছোঁ। ইয়াতে হালধি, এতিয়া দিম মই ইয়াতে ফ্ৰাই কৰি ৰখা, মানে হাফ ফ্ৰাই কৰি ৰাখিছিলোঁ মাছৰ মাথা। অকণমান সময় সিজাই ল'ম, তাৰপিছতে মূলাখিনি দিম। এতিয়া মই ইয়াত মূলাখিনি দি দিছোঁ। এতিয়া লৰাই দিছোঁ হেতাৰে। আপোনালোকে শেষলৈকে চাই থাকক আৰু ৰেচিপিটো কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। আৰু যদি আগতে খোৱা নাই এবাৰ খাই চাব। হালধি মই আৰু অকণমান দিম ইয়াত। তাৰপিছত সোৱাদ অনুযায়ী নিমখ দিব লাগিব। এতিয়া দিছোঁ ইয়াত নিমখ, আৰু অকণমান হালধি দি দিছোঁ। আকৌ এবাৰ লৰাই দিওঁ হেতাৰে, তাৰপিছত ঢাকোনখন দি দিম। এইখিনি সিজিবলৈ দিওঁ। 10 মিনিটমানৰ পাছত এয়া অকণমান লৰাই দিম। এইখিনি ভালদৰে সিজাৰ পিছত ইয়াত অকণমান জালুকৰ গুড়ি দিব লাগিব। ঢাকোনখন দি দিলোঁ আৰু অলপ সিজিব। ইয়াতে অকণমান জালুকৰ গুড়ি দিছোঁ। এতিয়া দিম ইয়াত অকণমান ধনিয়া পাউডাৰ, আৰু দিছোঁ চব্জি মছলা অকণমান। এতিয়া লৰাই দিছোঁ। মই তেল কম পৰিমাণে দিছোঁ। যদি তেল বেছিকৈ দিয়ে পানী নিদিলেও হয়। মই কিন্তু ইয়াত অকণমান পানী দিম। সিজিছে আৰু এতিয়া ইয়াত অকণমান মই পানী দিছোঁ। পানী দিয়াৰ পিছত ঢাকনখন দি দিছোঁ।
অকণমান উতলিবলৈ দিম আৰু অলপ সময় উতল অহাৰ পাছতে এইখিনি পৰিৱেশন কৰিব পৰা হৈ যাব। এতিয়া উতলি থাকক আৰু যেতিয়া সিজিব তেতিয়া মই দেখুৱাম। মাছৰ মূৰৰ সৈতে ৰন্ধা মূলা ভাজি জালুকীয়া কেনেকুৱা পালে জনাব আপোনালোকে আৰু লাইক এটা কৰি দিব। আজিৰ ভিডিঅ'টো ইমানতে সামৰিলোঁ। অন্য দিন আহিম এটা সুন্দৰ ভিডিঅ'ৰ সৈতে আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।